হাই বন্ধুসকল, আশা কৰো আপোনালোকে যথেষ্ট ভালে আছে। বন্ধুসকল, শীতকালত 90% লোকে এই পাঁচটা ভুল কৰে যেটো একেবাৰে কৰা উচিত নহয়। 1 নম্বৰ, গোটেই দিনটো ভৰি আৰু হাত ঢাকি ৰাখে। যদি আপুনি শীতকালত ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ গোটেই দিন আৰু ৰাতি ভৰি আৰু হাত ঢাকি ৰাখে তেনে কৰিলে আপোনাৰ স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে। ইয়াৰ ফলত শৰীৰত প্ৰয়োজনতকৈ অধিক তাপ উৎপন্ন হ'ব পাৰে, যাৰ ফলত বমি আৰু অন্যান্য সমস্যাৰ সৃষ্টি হ'ব পাৰে। 2 নম্বৰ, পানী খোৱা। ঠাণ্ডা বতৰৰ বাবে এই বতৰত মানুহৰ বিশেষ পিয়াস অনুভৱ নহয়, কিন্তু ইয়াৰ অৰ্থ নহয় যে আপুনি পানী খাব নালাগে। শৰীৰত তৰল পদাৰ্থ বজাই ৰাখিবলৈ আৰু আভ্যন্তৰীণ অংগসমূহ সঠিকভাৱে কাম-কাজৰ বাবে পানী খোৱাটো প্ৰয়োজনীয়। ইয়াৰ উপৰিও হজমৰ বাবে পানীৰ প্ৰয়োজন হয়। 3 নম্বৰ, টেঙা বস্তু সেৱন কৰা। শীতকালত আপুনি গৰম, পুডিং, পাৰাঠা, মিঠা বা টেঙা বস্তু খাবলৈ ভাল পায়, কিন্তু প্ৰতিদিনে এনে বস্তু সেৱন কৰিলে আপোনাৰ ওজন বৃদ্ধি হোৱাৰ লগতে শৰীৰত কোলেষ্ট্ৰলৰ মাত্ৰা বৃদ্ধি পাব পাৰে, যিটো আপোনাৰ বাবে মাৰাত্মক হ'ব পাৰে। 4 নম্বৰ, তেল বা আটাযুক্ত ক্ৰীম প্ৰয়োগ কৰা। আজিকালি স্বাস্থ্যৰ লগতে ছালৰ যত্ন ল'ব লাগিব। যদি আপুনি বাৰে বাৰে ছালত তেল বা আটাযুক্ত ক্ৰীম প্ৰয়োগ কৰি শুকান নহ'বলৈ চেষ্টা কৰে, তেন্তে ই আপোনাৰ ছালত ধূলি, মালি, বীজাণু আকৰ্ষণ কৰি ক্ষতি কৰিব পাৰে। 5 নম্বৰ, আইচক্ৰীম খোৱা। যদি আপুনি শীতৰ দিনত আইচক্ৰীম খাবলৈ ভাল পায়, তেন্তে সাৱধান হওক, কাৰণ এই চৰ্দিয়ে আপোনাৰ ডিঙিত সংক্ৰমণ ঘটাব পাৰে। গতিকে আইচক্ৰীম খোৱাৰ পৰা বিৰত থকাই উচিত। সদায় মনত ৰাখিব, নিৰাময়তকৈ প্ৰতিৰোধ ভাল। আপোনাৰ দিনটো শুভ হওক। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে মোৰ নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। চোৱাৰ বাবে অশেষ ধন্যবাদ।